আজিৰ পৰা কিছু বছৰ আগলৈ অসমীয়া ভাষাত যে কোনোবাই ইউটিউবত ভিডিঅ' বনাই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিব পাৰিব সেয়া হয়তো চাগে সপোনতো ভবা নাছিল এণ্ড দেন দিছ গাই কামছ আউট ডিম্পু বৰুৱা প্ৰায় 3.5 বছৰ আৰু বৰ্তমানলৈকে অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ চ' আজি আমি এইটো ভিডিঅ'ত লজিকেলি ব্ৰেকডাউন কৰিম যে আচলতে ডিম্পু বৰুৱাৰ এই বৃহৎ সাফল্যৰ ৰহস্য কি ইজ হি ৰিয়েলি লাকি নে অভাৰৰেটেড নে কিবা বেলেগ কাৰণত আজি ইমান জনপ্ৰিয় চ' লেটছ বিগিন দ্য ভিডিঅ' চ' পইণ্ট নাম্বাৰ 1 সেইটো জানিবলৈ আমি যাব লাগিব ডিম্পুৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ which has nothing but a video showing Nalbari town with a phone camera আৰু ভিডিঅ'টোলৈ চালে গম পাব যে ডিম্পু ইন দ্য বিগিনিং ভিডিঅ' বনাওঁতে আজিৰ দৰে ইমান কনফিডেণ্ট আৰু কমফৰ্টেবল নাছিল তাৰ পিছত কেইটামান ভিডিঅ'ত হাউ টু গ্ৰ' ইয়ৰ ইউটিউব চেনেল আৰু কিছু সৰু টেকনিকেল নলেজ দিয়া ভিডিঅ'ছ আৰু তাৰ পিছত কিছু মটিভেশ্যনেল আৰু লাইফ ৰিলেটেড ওপৰত দিয়া ধৰণৰ ভিডিঅ'ছ যাৰ পৰা আমি ক'ব পাৰোঁ যে আৰম্ভণিতে মেবি ডিম্পুৱেও এক্সপেৰিমেণ্ট কৰি আছিল যে কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিলে বেটাৰ হ'ব ইয়াতে আটাইতকৈ চাবলগীয়া আৰু আমি আটাই শিকিবলগীয়া বস্তুবিধ হৈছে হিজ কনচিষ্টেঞ্চি টুৱাৰ্ডছ মেকিং দ্য ভিডিঅ'ছ ডিম্পুৱে আজিলৈকে কমেও উইকলি 4টা ভিডিঅ' আপলোড কৰি আহিছে ইনক্লুডিং হিজ আদাৰ চেনেল ডিম্পুজ ব্লগ চ' ইজ ডিম্পু বৰুৱা লাকি আই উইল চে এ বিগ ন' বাকী আপোনালোকৰ ব্যক্তিগত মতামতবোৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে এতিয়া আহিছোঁ আমাৰ মেইন এনালাইচিছলৈ দ্য চিক্ৰেট বিহাইণ্ড হিজ ইমেন্স গ্ৰ'থ মই ক'ব খোজা প্ৰথম পইণ্টটো হয়তো সকলোৱে জানে সেয়া হৈছে ডিম্পুৰ কথা কোৱাৰ ষ্টাইল বা একচেণ্ট আৰু তেখেতৰ চিম্প্লিচিটি এণ্ড পইণ্ট নাম্বাৰ 2 নট হাইলি এডিটেড কিন্তু সহজ ভাষাৰে টপিকবোৰ বুজাব পৰা ক্ষমতাটো আৰু এই বিষয়ে ডিম্পুৱে হয়তো ভালে পৰিমাণে স্মাৰ্ট আনকি তেওঁৰ আগৰ ভিডিঅ'ত তেওঁ নিজে কৈ থৈছে যে অসমৰ মানুহে সহজ সৰলকৈ বস্তুবোৰ উপস্থাপন কৰিলে বেছি ভাল পায় আৰু ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে নিজৰ কণ্টেণ্ট আৰু কথা কোৱাৰ ধৰণটোৰ বিষয়ে সম্পূৰ্ণৰূপে নহ'লেও কিছু পৰিমাণে হি ৱাজ এৱে চ' আমি ক'ব পাৰোঁ যে এই দুবিধ কোৱালিটিয়ে তেওঁক গ্ৰ' কৰাত ভালেখিনি সহায় কৰিছিল ইয়াৰ উপৰি থাম্বনেইলৰ বিষয়টো আপোনালোকক মই বিশেষ ক'ব নাযাওঁ কাৰণ সেয়া কিমান চিম্পল কিন্তু ক্লিকেবল সেইটো আপোনালোকে ভালদৰে জানে স্মাৰ্ট যে আপোনালোক এতিয়া আহিছোঁ আমাৰ শেষৰ পইণ্টটোলৈ ডিম্পু বাৰু অভাৰ হাইট বা অভাৰ ৰেটেড নেকি অ'কে মই জানো এতিয়া এই পইণ্টটো বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল বাট কণ্ট্ৰভাৰ্চি মানে মই এইটোও জানো যে ভিউজ আৰে ধেমালি কৰিছোঁ কিয়নো আপোনালোকৰ কথাবোৰ ইমান চিৰিয়াছলি ল'ব অ'কে যি নহওক এতিয়া ঘূৰি আহোঁ আমাৰ আচল টপিকলৈ চ' হেলমেট পিন্ধি পৰীক্ষাৰ আগত পঢ়া অমিতা গছৰ ওপৰত বহি পঢ়া লাইফত সদায় ছেকেণ্ড অপশ্যন ৰাখিব লাগে এই ধৰণৰ কিছুমান ষ্টেটমেণ্টৰ ওপৰত ডিম্পুৰ ৰ'জ ভিডিঅ' আৰু থাৰ্ড লাইফ মিম আমি প্ৰায়ে দেখি থাকিব পাওঁ বাট এনেকুৱা বস্তুবোৰ মই ভাবোঁ ইমান হাইপ উঠাবলগীয়া বস্তু নহয় যিমান যি নহ'লেও দিনটোৰ শেষত সিও এজন মানুহ বাট কিছুমানে ভিউজৰ আশাত এই ধৰণৰ ৰ'জ ডিম্পুৰ ওপৰত প্ৰায়ে বনাই থাকে মিছা ক'লেনো কেইটা ল'ব ময়ো চেমে কৰি আছোঁ চৰি ফ্লত সঁচা কথাটো ওলাই গ'ল থুলমূলকৈ সামৰিব গ'লে ৰেগুলাৰ আপলোডছ ইম্প্ৰুভমেণ্ট উইথ টাইম আৰু নিজৰ অডিয়েঞ্চে কি ধৰণৰ বস্তু বেছি ভাল পায় তাৰ প্ৰতি সচেতন হোৱা আৰু লাষ্ট বাট নট লিষ্ট নিজৰ এটা ইউনিক কোৱালিটি বিচাৰি ওলোৱা আৰু সেই কোৱালিটিটোক বা গুণটোক ভালদৰে ৰাইজৰ আগত উপস্থাপন কৰিব পৰা এইকেইবিধ হৈছে ডিম্পুৰ ইউটিউব ছাকচেছৰ মেইন এক্স ফেক্টৰ ধন্যবাদ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ